Hey everyone, welcome back to my mini blog. আৰু আজি ব্লগটোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই কি কৰোঁ। ওকে, ৰাতিপুৱা ব্ৰেকফাষ্টৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু এইখিনি হৈছে অ'টছ। আৰু মই সাধাৰণতে ব্ৰেকফাষ্ট একদম লাইট কৰোঁ। অ'টছৰ এনেকুৱাকৈ অসমীয়াত যে পিঠা নিচিনা, আৰু সেই পিঠা এনেকৈ বনাব চেষ্টা কৰিছোঁ। তাৰপাছত মই অকণমান মগু দাইলৰ লগত খাম আৰু বহুত টেষ্টি লাগে তেনেকৈ। তাৰপিছত সন্ধিয়া ভাবিলোঁ আজি জিমেই অকণমান কৰি লওঁ, কাৰণ ইমান দিন আৰু গেপ পৰিব। জিমত এডমিশ্যনটো লৈছোঁহে, কিন্তু সদায় আহিব নোৱাৰোঁ। যেতিয়া যেতিয়া সময়টো মিলে তেতিয়াহে আহোঁ। তো ভাবিলোঁ আজি অকণমান ভালকৈ কৰি লওঁ, আৰু সেইকাৰণে আহিলোঁ। তো নেক্সট দিনাখন মই মেকআপৰ বস্তুবিলাক ধুনীয়াকৈ চাফা কৰি পেলাই বেগত ভৰোৱাই আছোঁ, কাৰণ মই এটা কামৰ কাৰণে শ্বিলং বা নংপো এই ঠাইখিনিত যাম। আৰু আজি এতিয়া মই মুখত অকণমান মাস্ক কয় নেকি সেইবিলাক লগাইছোঁ। তো এতিয়া মোৰ ভাইটিয়ে আচলতে ক'ৰবাত যাবলৈ ওলাইছে, আৰু সি মোক দেখুৱাই আছে যে এক্টিং কৰি কৰি তাৰ চাৰ্টটো হেনো লেতেৰা, মই ধোৱাৰ পাছতো লেতেৰা হৈ আছে। মই কেনেকৈ ধুওঁ সেইখিনি এক্টিং কৰি দেখুৱাই আছে বাৰু। যি কি নহওক, এইখিনি আমাৰ সৰু সুৰা আৰু স্মৃতি আৰু এইবিলাক। আৰু যি কি নহওক, এতিয়া মই ধুনীয়াকৈ উবেৰখন বুক কৰিলোঁ, আৰু ইয়াৰ পৰা চিধা মই যাম খানাপাৰালৈকে। আৰু এতিয়া পাইছোঁহি জু ৰোডৰ সেই ৰাস্তাটো। এইখিনিতো জানেই আপোনালোকে কিমানখিনি যাম, কাৰণ যিহেতুকে ব্ৰিজখন বনাই আছে। কোনদিনাখন যে হ'ব নাজানো, যেতিয়া ভাবোঁ যে ইমানখিনি সময়ত গৈ পাব লাগিব, সেইখিনি সময়তে এই ব্ৰিজবিলাক যে বনাইছে সেইটো কাৰণে বহুত বেছি জাম লাগে। উপায়টো নাই, যেতিয়ালৈকে ব্ৰিজ নহয় তেতিয়ালৈকে এইখিনি সহ্য কৰিব লাগিব। আজি কিন্তু বহুত বেছি গৰম পৰিছে, মই যে একদমেই শান্তিত থাকিব পৰা নাই, বেছি ঘামি আছোঁ পূৰা মানুহজনী। এতিয়া আহি পালোঁ খানাপাৰা, আৰু খানাপাৰাৰ পৰা আকৌ বেলেগ এখন গাড়ীত উঠিব লাগিব। আৰু ইয়াত আহিলে যদি আপোনালোকে খানাপাৰাৰ পৰা শ্বিলং বা নংপো এইবিলাকত যায়, তেতিয়াহ'লে আপোনালোকে টেক্সি পাব বা এনেকৈ চুমু। তো মই ভাবিলোঁ টেক্সিত গ'লে 500 কৈ আছিলে, আৰু চুমুত যদি যাওঁ 300 কৈ আছিলে। তো মই 200 টকা বচাই এই চুমুখনতে উঠিবৰ কাৰণে গ'লোঁ। এতিয়া কিছু সময় থাকিব লাগিব, কাৰণ যেতিয়ালৈকে মানুহ নাহে তেতিয়ালৈকেতো ৰৈ থাকিব লাগিব। বহুত সময় ৰ'লোঁ জানেনে, বহুত সময়, 1 ঘণ্টামানে ৰ'লোঁ। অৱশেষত গাড়ীখন ষ্টাৰ্ট দিলে, 6টা মানে বাজিলে, আৰু গাড়ীখন ষ্টাৰ্ট দিলে এতিয়া আৰু মই গৈ পাম চাগে 7:30 মানত। তো ফাইনেলি মই নংপো অলপ ভিতৰৰ ফালে আহি পালোঁ। আহি জাষ্ট বস্তু বাহিনীবিলাক মই এনেকৈ আহি এই ৰুমটোতে সামৰি থলোঁ। তাৰপিছত মোক কোনটো ৰুম দিয়ে মই নাজানো, কিন্তু মই কি কামত আহিছোঁ সেইখিনি আপোনালোকে নেক্সট ভিডিঅ' চাই থাকিলে গম পাব। এইজনী হৈছোঁ মই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ দেই, বাই বাই।